So Realme 5 Pro বাকি কিটা Realme ফোনৰ দৰে Realme 5 Pro মাৰ্কেটত ধামাকা দি আছে আৰু ইয়াৰ দুটা ষ্টৰেজত আপোনালোকৰ ভেৰিয়েণ্টত পাব 64GB আৰু 128GB আপোনালোকে পাব আৰু RAM হিচাপে আপোনালোকে 4GB 6GB আৰু 8GB ভেৰিয়েণ্টত পাব মই গোটেইখিনি আপোনালোকক স্ক্ৰীনত প্ৰত্যক্ষ কৰাই দিম গোটেইখিনি ডিটেইলছ মই আপোনালোকক দি দিম আৰু 8GB 128GB যোনটো ফোন এটা 16999 পাব মানে 17000কে 1 টকা মাত্ৰ কম আৰু এইটো কোম্পানী এটা পলিচি থাকে যে 16000 টো দেখুৱাই পেলাই 1 টকা এটা কমাই দিয়ে যে মানুহ 17000 বুলি নাভাবক আৰু যোনটো আপোনাৰ 4GB 64GB যোনটো ভেৰিয়েণ্ট আছে সেইটো 13999 পাব আৰু 6GB 64GB যোনটো ভেৰিয়েণ্ট আছে সেইটো 14999 পাব এটা খুবেই ধুনীয়া ফোন এটা কম বাজেটত ধুনীয়া ফোন আৰু Realme 3 Pro পিছত Realme 5 Pro এটা ধামাকা বৰ্তমানে দি আছে আৰু নেক্সট সেল আছে ফ্লিপকাৰ্টত আপোনালোকৰ 4 ছেপ্টেম্বৰ 12টা বজাত আপোনালোকৰ সেল দিব সো পটাপট আপোনালোকে যাওক আৰু কিনি লওক ফোনটো গোটেইখিনি ডিটেইলছ মই দি আছো সো ইয়াত RAM হিচাপে মই গোটেইখিনি ক'লো আপোনালোকক আৰু কালাৰটো মই আপোনালোকক ফটোত মই দেখুৱাই দিছো স্ক্ৰীনত আপোনালোকে কালাৰ ভেৰিয়েণ্টটো চাই ল'ব দুটা কালাৰ ভেৰিয়েণ্ট পাব এইটো ক্ৰিষ্টেল গ্ৰীণ এটা আছে আৰু স্পাৰ্কলিং ব্লু এটা আছে দুটা কালাৰ বৰ্তমান ওলাইছে আৰু কোম্পানী আপডেট কৰি থাকিলে হয়তো বিভিন্ন ধৰণৰ কালাৰ আপোনালোকে আৰু পাই গৈ থাকিব এটা খুবেই ভাল নিউজ দুটা কালাৰ ওলাইছে খুব ধুনীয়া কালাৰ আপোনালোকে দেখিলে গম পাব আৰু ইয়াৰ বেটাৰী কেপাচিটি যোনটো হ'ল তো বেটাৰী হ'ল 4035 mAh এটা বেটাৰী দিছে আৰু লগতে 6.3 ফুল HD ডিসপ্লে আপোনালোকে ইয়াত পাব লগতে কেমেৰা ইয়াত ধামাকা দি দিছে কেমেৰা 4টা কেমেৰা আপোনালোকে পাব এটা যোনটো মেইন কেমেৰা হ'ল 48 মেগাপিক্সেল এটা মেইন কেমেৰা আছে তাৰপৰি 8 মেগাপিক্সেল টো যোনটো ওয়াইড এংগল কেমেৰা আছে মই স্ক্ৰীনত আপোনালোকক দেখুৱাই দিম আৰু 2 মেগাপিক্সেল এটা আছে এটা মেক্ৰো লেন্সৰ কাৰণে এটা আছে যোনটো আপোনালোকৰ সৰু অবজেক্ট বিলাক কৰিব পাৰিব এটা আৰু এটা যোন দিছে এটা পোৰ্ট্ৰেইট মোডৰ কাৰণে দিছে যোন আৰু এটা 2 মেগাপিক্সেল মানে অল টোটাল 48 মেগাপিক্সেল 8 মেগাপিক্সেল 2 মেগাপিক্সেল and 2 মেগাপিক্সেল মুঠৰ 4টা কেমেৰা পাব আৰু ফ্ৰন্ট যোনটো কেমেৰা হ'ল 16 মেগাপিক্সেল পাব আৰু দুইটা কেমেৰাতে আপোনালোকে স্লো মো ৰেকৰ্ডিং কৰিব পাৰিব খুবেই এটা ভাল নিউজ স্লো মো ৰেকৰ্ডিংটো বাকিবিলাক ফোন আপোনালোকে ফ্ৰন্ট কেমেৰাত কৰিব নোৱাৰিছিল কিন্তু এইটোত আপোনালোকে Realme 5 Pro ধুনীয়াকৈ আপোনালোকে কৰিব পাৰিব সো ইয়াত প্ৰচেছৰ যোনটো হ'ল Qualcomm Snapdragon 712 প্ৰচেছৰ দিছে অক্টা-কোৰ প্ৰচেছৰ 2.3 GHz এটা প্ৰচেছৰ আপোনালোকে ইয়াত পাইছে আৰু ফক্স চাৰ্জিং দিছে ভোক চাৰ্জিং এটা খুবেই ধুনীয়া চাৰ্জিং হয় ফাষ্ট চাৰ্জিং অফ দিয়া নাই ইয়াত কেপাচিটি 20 ওয়াটৰ এইটো চাৰ্জাৰ হয় আৰু ইয়াত 55% আপোনালোকৰ চাৰ্জ হ'ব মাত্ৰ 30 মিনিটছত সো খুবেই এটা ধুনীয়া চাৰ্জিং ফেচিলিটি দিছে মই আপোনালোকক দেখুৱাই দিম যে চাৰ্জাৰডাল কেনেকুৱা হয় ফক্স চাৰ্জিঙৰ মই আপোনাক দেখুৱাই আছো সো চাৰ্জাৰডাল এটা হয় মোৰডাল Realme 3 Pro চাৰ্জিং হয় আৰু খুবেই ধুনীয়া এটা চাৰ্জাৰ এডাল এনেকুৱা এটা চাৰ্জাৰ আপোনালোকে পাব Realme 5 Pro লগত ধুনীয়া চাৰ্জিং খুব ধুনীয়া চাৰ্জাৰ আৰু ফুল চাৰ্জিং হতে কোম্পানী যোনটো আপোনালোকে ইয়াত আপডেট দিছে সেইটো ফুল চাৰ্জ হতে 1.38 আৱাৰ্ছ লাগিব বুলি কৈছে কোম্পানী সো এটা খুব ধুনীয়া সময় আপোনালোকৰ আজিকালি দিনত ফাষ্ট চাৰ্জিংটো লাগে কিন্তু ফাষ্ট চাৰ্জিংটো ইয়াত দিয়া নাই যদি ফক্স চাৰ্জিঙৰ যোনটো ফেচিলিটি দিছে সেইটো খুব সুন্দৰকৈ আপোনালোকৰ ফোনটো দৈনন্দিন জীৱনত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব মই প্ৰাইমেৰী ফোন হিচাপে Realme 3 Pro বৰ্তমান ইউজ কৰি আছো আৰু কোনো ধৰণৰ অসুবিধা মোক পোৱা নাই Realme আৰু Redmi লগত টক্কৰ দিয়াকে বৰ্তমান বাজেটত বৰ্তমান সময়ত Realme 5 Pro Redmi আপোনালোকে টক্কৰ দি আছে ফুল হিচাপে আৰু মইখিনি ষ্টক আছে আপোনালোকে ষ্টক Android 9.0 পাব ইয়াত আৰু লগতে ইয়াত Gorilla Glass পাব আপোনালোকে 5 Gorilla Glass 5 protection পাব আৰু গোটেইখিনি কথাখিনি ফ্ৰন্ট আৰু বেকত মই কৈছো বৰ্তমান স্লো মোশন কৰিব পাৰিব লগতে ইয়াত আপোনালোকে দুখন সিমৰ লগত এখন মেমৰি কাৰ্ড আপোনালোকে ইউজ কৰিব পাৰিব এটা বিগ এডভান্টেজ হয় Realme বেলেগ ফোনত সেইটো নাপায় আৰু যোনটো কালাৰ OS ভাৰ্সন পাব Realme এটা কালাৰ OS ভাৰ্সন থাকে এইটো ডে বাই ডে প্ৰায় মাহৰ মূৰে আপডেটেড হৈ থাকে আৰু সেইটো 6.0 আপোনালোকে পাব আৰু সেইখিনি আছিল গোটেইখিনি ফোনটোৰ বিষয়ে আৰু আপোনালোকে নেক্সট সেল আছে 4 ছেপ্টেম্বৰ 12টা বজাৰ পৰা আপোনালোকে পাৰচেজ কৰক আৰু হয়তো অফলাইন মাৰ্কেটতো বৰ্তমান কিছুমান জেগাত এভেইলেবল হৈছে বৰ্তমান ফ্লিপকাৰ্টত Realme লগত ট্ৰাই কৰি পেলাই এইটো সেল কৰি আছে বৰ্তমান অল ওভাৰ ইণ্ডিয়া সো ফোনটো এইখিনি গোটেইখিনি ডিটেইলছ আছিল আৰু কেনেকুৱা ধৰণৰ আপোনালোকে ডিটেইলছ যদি বিচাৰে তেতিয়াহ'লে মই আপোনালোকক কম ক'ত কেনেকৈ আপোনালোকে অফলাইন মাৰ্কেটত পাব আৰু আমাৰ অসমৰ ভিতৰত হ'লে আৰু সো ভিডিঅ'টো ইমানখিনি আছিল আৰু আপোনালোকে ট্ৰাই কৰক এটা ধুনীয়া বাজেটৰ ফোন হয় কম বাজেটৰ ভিতৰত এটা ধুনীয়া ফোন হয় Realme
আপোনালোকে 13,000 14,000 পৰা আৰম্ভ কৰি পেলাই 17,000 ভিতৰত বিভিন্ন ভেৰিয়েণ্টৰ বিভিন্ন কালাৰ চুজ কৰক আৰু বিভিন্ন ৰেম ৰম আপোনালোকৰ বাজেট অনুসৰি ফোনটো কিনিব পাৰিব যে প্ৰত্যেকজন মানুহৰ কাৰণে ফোনটো বনোৱা হৈছে যে বাজেটটো হাই কাৰণে আপোনালোকে 8 GB লৈকে আপোনালোকে যাব পাৰে আৰু বিশেষকৈ কেমেৰাৰ ফেচিলিটি ইয়াত বেছি ভাল হৈছে 4-4টা কেমেৰা দিছে লগত ফোন যোনটো 16 মেগাপিক্সেল আপোনালোকে পাব আৰু ইয়াৰ উপৰি গৰিলা গ্লাছ প্ৰটেকশ্যন দিছে ইয়াত আৰু ফুল HD ডিছপ্লে আপোনালোকে পাব বুক চাৰ্জিং পাব ইন বক্স পাব আপোনালোকে বেলেগ ফোনত আপোনালোকে দেখিছে যে বস্তুবিলাক আপোনাৰ চাৰ্জিং বা ফাষ্ট চাৰ্জিং আপুনি কিনিব লৈ ল'ব লাগে কিন্তু ইয়াত তেনেকুৱা ধৰণৰ প্ৰচেছ নহয় চ' এইখিনি আছিল ভিডিঅ'টো চলাই হাঁহি থাকক আৰু আগলৈকে এনেকুৱা ভিডিঅ' বনাই যাম চ' বেলেগক যিমান পাৰে সহায় কৰি যাব ধন্যবাদ ভিডিঅ'টো আজিলৈকে ইমানখিনি সামৰিছোঁ আকৌ এটা নতুন ফ্ৰেছ ভিডিঅ'ত আপোনালোকৰ